মই আজি পুৰবিয়ে খোলা চাপৰি পিঠা কেনেকৈনো বনাব পাৰি অলপ বেলেগ ধৰণে তাকেই বনাই দেখুৱাম বুলি ভাবিছো। তাৰ কাৰণে একেবাৰে কম বস্তু লাগিব। এইখিনি পিঠাগুৰি লৈছো। এইটো কাপেৰে সৰু কাপ, এইটো সৰু কাপেৰে ইয়াত 2 কাপ আছে পিঠাগুৰি। আৰু গুলিবৰ কাৰণেও পানী লৈছো। বনাবৰ কাৰণে ৰিফাইন্ড অইল লৈছো। নিমখ আছে ইয়াত আৰু কুটা ধনিয়া, এইখিনি হালধি গুড়ি, কুটা পিয়াজ অলপমান আৰু এটা প্ৰায় সৰু মিডিয়াম আকাৰৰ জলকীয়া কুটি লৈছো। 2 কাপ পিঠাগুৰিত সৰু চামুচেৰে এনেকৈ প্ৰায় 1 চামুচে নিমখ দিছো আৰু হালধি গুড়ি প্ৰায় সৰু চামুচেৰে 1 চামুচৰ অলপ কম আছে আৰু দিছো কুটা ধনিয়া, মিক্স কৰি দিছো এনেকে। কুটা ধনিয়া অলপ আৰু কেঁচা জলকীয়া এটা আৰু কুটা পিয়াজ এনেকৈ দি মিশ্ৰণটো গুলি লম এতিয়া মই পানীৰে। এনেকৈ অলপ আগতে সানি লব। এতিয়া মই ইয়াত অকণ অকণ পানী দি গুলি লম। তো 1 কাপ দিলোৱে আৰু 2 কাপ দিছো পানী। পিছত আৰু দিম মই, চাই লম। এনেকৈ নিজে অলপ মিডিয়াম পাতল কৰি মই গুলি লম। পানী প্ৰয়োজন হলে আকৌ দিম। 3 কাপ পানী প্ৰায় দিছো ইয়াত এতিয়ালৈ 3 কাপ পানী ইয়াত আছে। এনেকৈ চাই লব। পিছত আধা ঘণ্টা ৰাখিব লাগিব ইয়াক বনোৱালৈকে। আধা ঘণ্টা ৰাখিলে পানীটো আৰু অলপ শুহি লব। অলপ আৰু আধা কাপ মই দি দিছো। পিছত আকৌ চাই লম মই। সৰু চামুচেৰে ইয়াত 1 চামুচ মই নিমখ দিছিলো। এতিয়া মই আৰু অকণমান নিমখ ইয়াতে দিছো। এনেকৈ নিজে চাই চাই মিশ্ৰণটো কৰি লৈছো। এনেকৈ পাতল হ'ব লাগিব। পিছত আধা ঘণ্টাত হলে অলপ আৰু গোটা হ'ব। গেছটো অন কৰি ললো। এতিয়া গৰম হৈছে পেনখন। এতিয়া মই মিডিয়ামত দি লৈছো গেছটো। অকণমান ৰিফাইন্ড অইল এনেকৈ টাৱাখনত পেলাই দিছো। আধা ঘণ্টা প্ৰায় ৰাখি থলো। এনেকুৱা হ'ব লাগিব। অলপ পাতল পাতল নিচিনা হৈছে। এনেকুৱা মিশ্ৰণটো এনেকুৱা হলে পিঠাখন ধুনীয়া হ'ব। পুৱা গধূলিৰ নাস্তাও হয়। এনেকৈ পুৱা গধূলিৰ নাস্তা আমিতো এনেই বনাওঁৱেই। এনেকৈ সৰু ল'ৰা ছোৱালীক বনাই দিলে আৰু বেছি ভাল পায় সিহঁতে। কালাৰফুল হৈছে দেখিবলৈ। এতিয়া মই এনেকৈ 3-4 মিনিট ৰাখি থম। গেছটো ল' ফ্লেমত আছিল। এতিয়া আকৌ গেছটো মিডিয়ামত দিছো। এনেকৈ 3-4 মিনিট ৰাখি দিছো। মাজে মাজে ল' ফ্লেমত দিব গেছটো, মাজে মাজে মিডিয়ামত দিব। এনেকৈ চাই চাই কাষবোৰ এনেকৈ লাহেকৈ এৰুৱাই এৰুৱাই দিব। এৰুৱাই এনেকৈ আস্তেকৈ পিঠাখন ওলোটাই দিব। দেখিবলৈ অমলেটৰ নিচিনা দেখি, কণীৰ অমলেটৰ নিচিনা দেখি আকৰ্ষণীয় হয় বহুত। সৰু ল'ৰা ছোৱালীয়ে ভাল পাব আমাৰ এনেই হোৱাইট পিঠাবিলাকতকৈ। খায়ো ভাল লাগে পুৱা গধূলি নাস্তাত। এইখন খোলা চাপৰি পিঠা। আমাৰ খোলা চাপৰি পিঠাটোৱে অলপ বেলেগ ধৰণৰকৈ বনাইছো। খাবলৈও সোৱাদ হয়। এইখন খোলা চাপৰি পিঠা আমাৰ ৰেডি। মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।